হাৰিয়ানাত বিজেপিৰ জয়ৰ আঁৰত আছে আৰএছএছ। আৰএছএছৰ সহায় নোহোৱাকৈ নোৱাৰে বিজেপিয়ে। আৰএছএছক বাদ দি নিৰ্বাচন জয়ী হোৱাটো অসম্ভৱ গেৰুৱা বাহিনীৰ। ব্যক্তিক কেন্দ্ৰ কৰি বিজেপিয়ে কেতিয়াও নিৰ্বাচনত জয়লাভ কৰিব নোৱাৰে। নিৰ্বাচনৰ বাবে আৰএছএছৰ সহায় লাগিবই বিজেপিক। গেৰুৱা বাহিনীয়ে মিছাতে ফটনি মাৰি থাকিলে কি হ'ব যে তেওঁলোকে সৰ্বা। আচলতে আৰএছএছৰ অবিহনে বিজেপিয়ে ৰণ জিকাটো সম্ভৱ। এই কথা হাৰিয়ানা নিৰ্বাচনৰ পৰাই প্ৰতিপন্ন হয়। হাৰিয়ানাত বিজেপিৰ জয়ৰ আঁৰত আছে আৰএছএছ। আৰএছএছ বৰ্তমান শক্তিশালী। ৰাজ্যখনত নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰ অভিযান চলাইছিল আৰএছএছৰ কৰ্মীসকলে। নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত কৰিছিল হাজাৰ হাজাৰখন বৈঠক। জেপি নাড্ডাই এক বৈঠকত ফিতাহি মাৰি কৈছিল যে এতিয়া আৰু বিজেপিয়ে নিৰ্বাচনত জয়লাভ কৰিবলৈ আৰএছএছৰ সহায় ল'ব নালাগে। তাৰ পিছতেই জেপি নাড্ডাৰ এই মন্তব্যৰ পিছত আৰএছএছৰ বহু কৰ্মী আঁতৰি গৈছিল দলটোৰ পৰা, যাৰ ফল দেখিবলৈ পোৱা গৈছিল কেন্দ্ৰত শাসনাধীন দলটোৰ থৰক-বৰক অৱস্থাৰ সৃষ্টি হৈছিল। কিন্তু যেতিয়া পুনৰবাৰ আৰএছএছৰ সহায় ল'বলৈ আৰম্ভ কৰিলে দলটোৱে, তেতিয়াৰ পৰা গতি লাগিল ভাৰতীয় জনতা পাৰ্টীৰ। আচলতে আৰএছএছৰ অবিহনে বিজেপিয়ে জয়লাভ সাব্যস্ত কৰিবই নোৱাৰে। হাৰিয়ানাৰ নিৰ্বাচনৰ ফলাফলে তাকে প্ৰমাণ কৰিলে। ৰাজ্যখনত নিৰ্বাচনৰ পূৰ্বে আৰএছএছে বহু প্ৰচাৰ অভিযান চলাইছিল, যাৰ বাবে গেৰুৱা বাহিনীৰ মুখত দেখা গ'ল জয়ৰ হাঁহি। আৰএছএছৰ অবিহনে নিৰ্বাচনত জয়লাভ কৰাটো অসম্ভৱ বিজেপিৰ। বিজেপিৰ পিছত আৰএছএছে বেৰ বান্ধি থিয় দিয়াৰ বাবেহে দেশত গিজগিজাই থাকিব পাৰিছে বৰ্তমানেও শাসনাধীন দলটো। নেশ্যনেল ডেস্ক, চাৰ্চ দ্য ৰিয়েলিটি। উৎসৱৰ বতৰ মানেই ডাটা মিছনৰ ধামাক আছিল। এইবেলিও উৎসৱৰ বতৰত ডাটা মিছনে লৈ আনিছে ফেষ্টিভ ধামাক আছিল। টিভি, ফ্ৰিজ, ৱাশ্বিং মেচিন, এচি, মোবাইলৰ লগতে সকলো ইলেক্ট্ৰনিক সামগ্ৰীতে দিয়া হৈছে আকৰ্ষণীয় ৰেহাই মূল্যৰ লগতে জিৰ' ডাউন পেমেণ্টৰো বিশেষ সুবিধা। 6 অক্টোবৰৰ পৰা 1 নৱেম্বৰৰ ভিতৰত বজাৰ কৰিলে গ্ৰাহকে লাভ কৰিব আকৰ্ষণীয় উপহাৰো। গতিকে পলম নকৰি আজিয়ে ভিজিট কৰক ডাটা মিছন শ্ব'ৰুম, GS ৰোড, উলুবাৰী, গুৱাহাটী, অথবা যোগাযোগ কৰক 7086094885 আৰু 7086094900 নম্বৰত। हाय। अरे दिशा, हाय, आओ बैठो और बताओ कैसी हो? बस मैं ठीक हूँ, लेकिन तुमने क्या हाल बना के रखा अपना? ऊपर से इतनी परेशान लग रही हो। अरे दिशा बोलो मत, त्योहारों का सीजन है। घर के साफ सफाई के लिए पेस्ट कंट्रोल सर्विसेज को बुलाया था, पर कुछ फायदा ही नहीं हुआ। अभी भी कीड़े मकोड़े कॉकरोचेस ने मतलब परेशान करके रखा है। ऊपर से घर में छोटे बच्चे भी है, क्या करो? अरे क्यों? MK ट्रेड सेंटर पेस्ट कंट्रोल सर्विसेज है ना। MK ट्रेड सेंटर एंड पेस्ट कंट्रोल सर्विसेज, पर वो क्यों? मैंने तो कभी सुना ही नहीं नाम। क्योंकि MK ट्रेड सेंटर पिछले 25 सालों से पूरे नॉर्थ ईस्ट का लीडिंग पेस्ट कंट्रोल और टर्माइट कंट्रोल ब्रांड बना हुआ है। ये सिर्फ कीड़े मकोड़ों को भगाने तक सीमित नहीं है, बल्कि उन्हें जड़ से मिटाने का वादा भी करते हैं। MK ट्रेड सेंटर के पेस्ट कंट्रोल सर्विसेज 100% चाइल्ड फ्रेंडली और इको फ्रेंडली है, जो कि आपके परिवार और एनवायरनमेंट दोनों के लिए सुरक्षित है। तो अब परेशान होने की कोई जरूरत नहीं। MK ट्रेड सेंटर, हर प्रॉब्लम का परफेक्ट सॉल्यूशन। पेस्ट कंट्रोल से लेकर टर्माइट कंट्रोल तक आपके घर की सुरक्षा के लिए हमेशा तैयार। आज ही संपर्क करें 9365727617 पर।